নমস্কাৰ বন্ধুসকল, সকলোকে সুপ্ৰভাত জনাইছো আৰু মই মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ভিডিঅ'টো আৰম্ভ কৰিম নিয়মীয়া বাৰ্তা বাতৰি কাকতখনৰ প্ৰথম পৃষ্ঠাৰ শিৰোনামাসমূহেৰে। কৰোনা প্ৰতিৰোধত দেশবাসীৰ সহযোগিতাৰ ভিক্ষা প্ৰধানমন্ত্ৰীৰ। দেওবাৰে 14 ঘণ্টীয়া জনতা কাৰফিউৰ আহ্বান মোদীৰ। জনগণক উদ্দেশ্যি দেশবাসী, আপোনালোকৰ পৰা মই কেইটামান সপ্তাহ বিচাৰিছো। ডক্টৰ নৰেন্দ্ৰ মোদী। দিল্লী পাতিৱালা হাউচত কোৰ্টৰ নাকচ দোষীৰ আবেদন। তিহাৰ কাৰাগাৰত আজি পুৱা 5:30 বজাত নিৰ্ভয়া কাণ্ডৰ 4 নৰপিশাচৰ ফাঁচী। পাঞ্জাৱত দেশৰ 4ৰ্থজন COVID-19 আক্ৰান্তৰ মৃত্যু। বিকল্প সময়, কেন্দ্ৰীয় কৰ্মচাৰীৰ 50% ঘৰৰ পৰাই কৰিব কাম। 22 মাৰ্চৰ পৰা ভাৰতত অৱতৰণৰ কৰিব নোৱাৰিব আন্তঃৰাষ্ট্ৰীয় বিমান। ইটালী, স্পেইন আৰু ইৰাণত এদিনতে 8 শতাধিক মৃত্যু। 173খন দেশলৈ সম্প্ৰসাৰিত। কেৰালা, তামিলনাডুৰ পৰা অসমমুখী যুৱক আতংক। কেৰালাৰ পৰা পলায়ন কৰা সন্দেহজনক যুৱকক বঙাইগাঁৱত আটক। গ্ৰীচৰ আবদ্ধ তেজপুৰৰ মেধাৱী ছাত্ৰ। ৰাজ্যত বন্ধ হ'ল ৰেষ্টুৰেণ্ট, মিউজিয়াম, পুথিভঁৰাল, কোচিং চেণ্টাৰ। ৰাজ্যসভাৰ সাংসদ ৰূপে শপত গ্ৰহণ ৰঞ্জন গগৈ। শীঘ্ৰে আদৰণি জনাব মোক বিৰোধ কৰাসকলে। কেন্দ্ৰীয় বিদ্যালয় ঠিকাদাৰৰ উৎকোচৰ দাবী। CBIৰ জালত CPWৰ অভিযান কাৰ্যবাহী অভিযন্তা। ৰেল বাছ ফেৰীত নাই পৰ্যাপ্ত প্ৰতিৰোধৰ ব্যৱস্থা। ৰাজহুৱা পৰিবহণ ব্যৱস্থাই বিপদ মাতিছে জনস্বাস্থ্যলৈ। অসম লোকসেৱা আয়োগৰ পুনৰ অনিয়মৰ অৰ্হতাৰ এলাগী কৰি মীন বিভাগৰ উপসঞ্চালক পদলৈ পদোন্নতিৰ যোজা। বন্ধুসকল, মই এইখিনিতে প্ৰথম বাতৰি কাকতখনৰ সামৰণি মাৰিছো। এতিয়া দ্বিতীয় বাতৰি কাকতখন হাতত লৈছো, যদিও মই আপোনালোকক দেখাব বিচাৰিছো এটা বেলেগ বিজ্ঞাপনে প্ৰথম পৃষ্ঠাটো দখল কৰিছে। গতিকে আজি হয়তো মই প্ৰথম পৃষ্ঠাৰ শিৰোনামাসমূহ পাঠ কৰিব নোৱাৰিম। গতিকে মই ভিডিঅ'টো এইখিনিতে সামৰিব লাগিব। ভিডিঅ'টোৰ শেষত যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকৰ যদি কিবা জনাবলগীয়া আছে কমেণ্টত জনাব পাৰে। ধন্যবাদ।